দেৰি হৈ গ'ল ফটককৈ যাব লাগিছিলে সোনকালে যাওঁ মানে ছাৰ্ভিচিং কৰিবৰ কাৰণে ছাৰ্ভিচিং কৰিবলগীয়া হৈ আছে একদম প্ৰব্লেম হৈ আছে বাইকখনৰ ইঞ্জিন অইলটো লিকেজ হৈ আছে হ'বলা কিবা আৰু ক্লাটছটোৰ যিটো ক্লাটছ ডিস্ক হয় এইটো চেঞ্জ কৰিবলগীয়া হ'ব পাৰে এনেকুৱা অকণমান প্ৰব্লেম হৈ আছে সেইকেইটা ঠিক নকৰাকৈ মই চলাব নোৱাৰিম মানে সেইটো কাৰণে এতিয়া একদম যাওঁ জল্দি ছাৰ্ভিচিং কৰাই আহোঁগৈ যাওঁ চাই থাকক ভিডিঅ'টো Take you for a ride, dancing with the lights, our hearts beating like a drum tonight. Itu leak আছে itu বন্ধ কৰিব নি yes এইখিনি ধুনীয়াকৈ বন্ধ কৰি পেলাই আহিব পাৰে ৰৈ যাব লাগিব আৰু এতিয়া মই যাম গৈ আছোঁ 6 মাইল ইঞ্জিন অইলৰ মানে সেইটো বক্সটোৰ বাহিৰ ফালে দেখিছোঁ অইল লিক হৈ থকাৰ নিচিনা সেইকাৰণে সেইটো চেঞ্জ কৰিবলগীয়া হ'ব পাৰে আৰু মোৰ এইটো ক্লাটছৰ অলপ এইটো ঢিলা হৈ আছে খুব সম্ভৱ মই 5 চকাৰ টায়াৰটো সলাব লাগিব কি হ'ল আকৌ চানমাৰীত ৰ'লোঁ আকৌ আহি জু তিনিআলিত ৰুম আকৌ ৰুম গণেশগুৰিত ৰৈ গৈ পোৱালে দেৰি হৈ যাব গুৱাহাটীৰ মানে সাংঘাতিক জাম এতিয়া 6 মাইললৈকে গৈ পেলাই এইফালে বশিষ্ঠৰ ফালে গুচি যাম আৰু এইখন নতুনকৈ মুকলি কৰাৰ পৰা মই অহাই নাছিলোঁ বহুত ধুনীয়াকৈ আঁকি থোৱা আছে দুই চাইডে অসমৰ সংস্কৃতি লোকনৃত্য বিভিন্ন জনগোষ্ঠীয় সেয়া ছবিসমূহ আঁকি থৈ দিছে ইয়াত ত্ৰিপুৰাৰ আছে উত্তৰ প্ৰদেশ এয়া কি হেঙাল কছাৰী মানে অকল অসম বুলিয়ে নহয় বিভিন্ন লোক সংস্কৃতিসমূহ ইয়াতে ফুটাই তুলিছে বহুত ধুনীয়াকৈ বহুত ভাল লাগিছে এয়া ৰাজস্থানৰ এয়া হিমাচলৰ এয়া অন্ধ্ৰ প্ৰদেশ এয়া গুজৰাট ব্ৰিজখনটো বহুত আগতেই মুকলি কৰিলে কিন্তু মই আজি আহিছোঁ পৌৰসভাৰ নিৰ্বাচন লাগি গৈছে এইটো টিকলা ৰাস্তা ঠিকে আহি আছোঁ নে নাই মেপখন চাই আহোঁতে বেলেগ একো চাবলৈ মই পৰা নাই তো এইটো যাব লাগিব এইটো চাইডে এইফালে এটা আছে এইটো বশিষ্ঠৰ হয় চাগে চাৰিআলি ৰাইট চাইডে যাব লাগিব এইটো পালোহি আৰু এইখিনিতে আছে সুধি লওঁ এবাৰ হেৰি ছাৰ্ভিচিং কৰাব লাগিছিলে চুজুকিৰ হ'ব ন অঁ কেতিয়াবা আৰম্ভ হ'ব আকৌ 3টাৰ পৰা হ'ব মই ৰৈ দিব পাৰিম ইয়াতে গাড়ীখন ভিতৰলৈ সোমোৱাই দিওঁ বাইকখন ছাৰ্ভিচিঙত দি আহিছোঁ ঠিক কৰি আছে এতিয়া অলপ বাহিৰত আহিছোঁ বহুত দেৰি লাগিব চাগে কাৰণ কিবা এটাও কাম কৰিবলৈ আছে ক্লাছটো ঠিক অকণমান টাইট কৰিব আছে চেইনটো হয়তো চেঞ্জ কৰিব পাৰোঁ আৰু ব্ৰেকৰ মানে ডিস্ক ব্ৰেক পিছফালৰ যিটো ডিস্ক পেড হয় সেইটো একেবাৰে ক্ষয় গৈছে
সেইটো চেঞ্জ কৰিছে সেইকেইটা কাম কৰি পেলাই আৰু সেই ইঞ্জিন অইলটো যিটো হয় সেইটো লিকেজ হৈ আছে নেকি মোৰ সন্দেহ হৈছে কাৰণ একেবাৰে শেষ হৈ গৈছে জনাই আছোঁ ছাৰ্ভিচিং কৰাৰ পিছত কেনেকুৱা লাগে চলাই তাৰো এটা ৰিভিউ দিম চাই থাকক ছাৰ্ভিচিং কৰি হৈ গ'ল এতিয়া আকৌ আহি আছোঁ উভতি ৰুমলৈ বাটতে কিবা এটা খাই পেলাই যাম ৰুমত আৰু ভাল লাগিছে এতিয়া বাইকখন চলাই ক্লাছডাল ঠিক হ'ল লিকেজটো ভাল কৰি দিলে ইঞ্জিন অইলৰ যিটো লিকেজ হৈ আছিল সেইটো ভাল হ'ল প্লাছ ডিস্ক ব্ৰেকৰ পেডটো চেঞ্জ কৰিলোঁ সেইখিনি কাম হৈ গ'ল চেইনটো বাকী থাকিলে চেইনটো আকৌ চেঞ্জ কৰিব লাগিব বেলেগ এদিনাখন এতিয়া নকৰোঁ কাইলৈ বা দেখা যাওক কেতিয়া কৰোঁ আৰু বাকী ঠিকে আছে ইয়াতে বেছি স্পীড দিব পৰা নাই স্পীড দি পেলাই চাব পৰা নাই মোৰ ইণ্ডিকেটৰটো চেঞ্জ কৰিব আছে টায়াৰ চেঞ্জ কৰিব আছে কিবা এটাও কাম মোৰ আছে গুৱাহাটীত এইকেইটা কৰি যাব লাগিব ঘৰলৈ যোৱাৰ আগত যেতিয়াই সময় পাওঁ আহিব লাগিব আৰু এদিন আজি ছাৰ্ভিচিংটোৱে হ'ল এইটো বহুত ডাঙৰ কাম এটা বাকী আছিলে সেইটো হৈ গ'ল আজি